ৰাতিবিৰাজি মোক খালাস কৰিলে তুমি পিছৰ কিন্তু বহুত আছে মই নিজকে ওলোৱা নাই নহয় তেলকে নমস্কাৰ সকলকে মই অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ বহুত দিনৰ পাছত এটা ব্লগ বনাবলৈ লৈছোঁ মই আছোঁ ডিব্ৰুগড়ত অলৰেডি আপোনালোকে টাইটেল আৰু থাম্বনেল চাই গম পাইছেই মই ইয়ালৈ আহিছোঁ ইণ্টাৰ্ণশ্বিপ কৰিবলৈ তাকে ভাবিলোঁ আপোনালোকক এটা ডিব্ৰুগড় ব্লগ দিওঁ আৰু ৰেলৱে ৱৰ্কশ্বপটো আপোনালোকক দেখাওঁ বুলি এটা ব্লগ বনাইছোঁ আপোনালোকে ব্লগটো চাই যাব আৰু মোৰ লগত ইহঁত আছে এই আমি ওলাই আছোঁ অলপ দেৰি পিছত আমি ৱৰ্কশ্বপলৈ যাম আপোনালোকে ব্লগটো চাই যাওক বাকী সকলোবিলাক দেখাই গৈ থাকিম এয়া আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰম্ভ কৰিছোঁ কেনেকুৱা এইফালে চাহিল আৰু বেদান্তে ইয়াত গা ধুই আছে আৰু এইফালে আমাৰ বিচনা পৰাই হোৱা নাই বিচনা নাই মানে কি বুলি কয় এখন গাড়ী বিচনা বুলি কৈছে আমাৰ বিচনাখন একদম লেতেৰা খাইছে যিহেতু সোনকালে উঠিছোঁ আৰু এইফালে আমি খাই লওঁ তাৰপৰা আপোনালোকে ব্লগটো চাই যাওক আৰু এই আমি মোৰ ৰুমৰ পৰা ওলালোঁ আমি খোজেৰে অহা যোৱা কৰোঁ আমি য'ত আছিলোঁ তাৰ পৰা ৱৰ্কশ্বপটো বেছি দূৰ নহয় আৰু এয়া ৰাতিপুৱাৰ পৰিৱেশ আমি গোটেইকেইটা ওলাইছোঁ এয়া আমি আহি পালোহি ৱৰ্কশ্বপ এতিয়া আপোনালোকক ভিতৰৰ অংশটো দেখামগৈ আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক এয়াই হ'ল উত্তৰ পূব সীমান্ত ৰেলৱে যান্ত্ৰিক কাৰখানা ডিব্ৰুগড় আৰু এয়া ভিতৰ চৰা আছোঁ ৱৰ্কশ্বপৰ ভিতৰত আৰু আপোনালোকক দেখাওঁগৈ ৱৰ্কশ্বপটো কেনেকুৱা আৰু দেখিছেনে ইয়াত এটা বহুত পুৰণি ইঞ্জিন সজাই থোৱা আছে আৰু সৌ তাৰ পাছৰ ৰুমটোত অলপ পুৰণি বস্তু আমি দেখিছিলোঁ এইটো সম্ভৱ ইয়াৰ গেষ্ট হাউচ এতিয়া আহক আমি ভিতৰত যাওঁ ভিতৰত কি কি আছে চাওঁ আৰু এইটোৱে ৱৰ্কশ্বপটোৰ সম্পূৰ্ণ ৱৰ্ক প্লেচটো মানে ইয়াতে বিভিন্ন ধৰণৰ চববিলাক আছে ইয়াত এই অংশটোতে কমপ্লিট যিমানবিলাক কাম আছে চব এই অংশটোতে হয় কেনেকুৱা লাগিছে আহি আজি বহুত ভাল লাগিছে আহি এই ৱৰ্কশ্বপত বহুত নজনা বস্তু আমি শিকিব পাইছোঁ এইবিলাককৈ বগী মানে আমি গাড়ীত চেচিছ বুলি কওঁ আৰু ট্ৰেইনত ইয়াক বগী বুলি কোৱা হয় আমি গৈ আছোঁ আজিৰ আমাৰ যোনটো শ্বপ আছে তাত কৰিবলৈ এইটো পেইণ্টিং চব নতুনকৈ বনাই আছে আৰু আজি আমাৰ শ্বপটো আছে এয়াৰ ব্ৰেক শ্বপ এয়াৰ ব্ৰেকত আজি আমাৰ মানে কাম আছে আৰু ইয়াৰ এটা ভিতৰ অংশ এয়াৰ ব্ৰেক শ্বপৰ পৰা ওলাই আমি আহিলোঁ এতিয়া এখন ট্ৰাভেচাৰ এইখনত উঠিবলৈ এইখনৰ সহায়ত ৱৰ্কশ্বপটোৰ যিমানখিনি লিফটিং মানে এটা শ্বপৰ পৰা আন এটা শ্বপলৈ যিমানবিলাক বস্তু কঢ়িয়াই ফুৰা হয় ট্ৰেইনৰ পাৰ্টছবিলাক কঢ়িয়াই ফুৰা হয় চব এইখনৰ সহায়তে কৰা হয় আৰু এওঁ হ'ল এইখনৰ ড্ৰাইভাৰ এওঁ আমাক সকলোবিলাক বুজাই আছিলে এইখন মানে কিমান পাৱাৰ আছে কেনেকৈ চলে আৰু আমি এইখনত উঠিও চালোঁ এতিয়া এইখনৰ সহায়ত এটা শ্বপলৈ ট্ৰেইনৰ চকাবিলাক নিয়া হৈ আছে এইখন হৈছে পুষ্পক ইয়াতে বনোৱা এখন বাহন আৰু এইখনৰ সহায়তে ইফালৰ পৰা সিফালেই ট্ৰেইনৰ কোচবিলাক গোটেই ৱৰ্কশ্বপটোত অনা নিয়া কৰি থকা হয় আৰু এইখন কমপ্লিটলি এই ৱৰ্কশ্বপটোৰ ভিতৰতে বনোৱা এতিয়া আমাৰ আজিৰ দিনটোৰ কাৰণে ৱৰ্কশ্বপ শেষ হ'ল আৰু আমি কাইলৈ আহিম ৰুমলৈ যোৱাৰ পিছত আপোনালোকক যদি ওলাই যাওঁ বহুত বেয়া পাইছিলে বেছিকেলি তাৰপিছতে মই বহুত দেৰি লাগিলে এঘণ্টা লাগিলে বুজালোঁ মই এতিয়া ছেটেল হ'ল চব মিটাৰ আজিৰ ভিতৰত মই হয়তো ৰাতিবিৰাজি মোক খালাস কৰিলে তুমি এতিয়া ৰুমলৈ যাওঁ ৰুমলৈ যোৱাৰ পিছত যদি ওলাই যাওঁ তেতিয়া আপোনালোকক ভিডিঅ' দেখাম ভাত খাই আমি ওলাই যাম ভাত খোৱাৰ পিছত ওলাই যাম ৱৰ্কশ্বপৰ কাষতে এটা সৰুকৈ ইয়াৰে ষ্টেডিয়াম আছে আৰু ইয়াত ৰাতিকৈ ক্ৰিকেট খেল আছে সেইবাবে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ ওলাই যাবলৈ লৈছোঁ অলপ তাৰপৰা আপোনালোকক অলপ ডিব্ৰুগড় টাউনখন মই দেখাবলৈ চেষ্টা কৰিম আৰু আমি গোটেইকেইটা অলপ ওলাই যাওঁ এই লগৰ এজনৰ কিবা ল'বলগীয়া আছে বস্তু ভিডিঅ'টো আপোনালোকে চাই যাওক এয়া ৰাতিৰ ৱৰ্কশ্বপৰ বাহিৰৰ পৰিৱেশ আমি এতিয়া গৈ আছোঁ টাউনলৈ যোৱাৰ আগত আমি ইয়াত এবাৰ ক্ৰিকেট খেলা আয়োজন হৈছে যিহেতু সেয়া চাবলৈ আহিলোঁ আৰু
ইয়াৰ ষ্টেডিয়ামতে ক্ৰিকেট খেল মই আগতে যিহেতু কৈছিলোঁ যে আয়োজন কৰা হৈছে। আৰু তাৰ পৰা ওলাই আমি আহিলোঁ ইয়াত টাউনলৈ। টাউনত লগৰজনৰ কিবা কিনিবলগীয়া আছিলে, ফটো আমি গোটেইকেইটা ওলাই আহিছিলোঁ আৰু টাউনখন ফুৰিবলৈ আমি ওলাই আহিছিলোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক, মই সকলো কথা দেখাই গৈ দিম। এয়া হৈছে ডিব্ৰুগড় থানা চাৰিআলি। আমি ইয়াৰ পৰা অলপ আগলৈ যাম, আপোনালোকে ভিডিঅ'টো চাই যাওক। টাৰ্কি কাৰণে তুৰ্কি কয়। আমি আহিছোঁ ইয়াত থকা বিশাল মেগা মাৰ্টলৈ। লগৰজনে এটা বেগ কিনে আৰু মই ভাবিলোঁ যে কিছুমান বস্তু ইয়াতে চাওঁ, মানে বিশালখন চাওঁ। ইয়াৰ বিশালখন আমাৰ যোৰহাটতকৈও ডাঙৰ আৰু ইয়াত কালেকশ্যন যোৰহাটতকৈও বেছি। এয়া দেখিছেনে, ইয়াৰ মেইন ছেকশ্যনটো যথেষ্ট ডাঙৰ আৰু ইয়াত যথেষ্টখিনি অপশ্যন আৰু কালেকশ্যন আছে। আমি কেইটাও নিজৰ বাবে সৰু সৰু বস্তু কেইটামানেই ল'লোঁ তাৰ পৰা। কি ল'লা? তুষাৰ কি অৱশেষত আমি সৰু ডাঙৰ বজাৰ কৰি ইয়াৰ ঘৰমুৱা হ'লোঁ আৰু এইখন ডিব্ৰুগড়ৰ ফেমাছ যদিও। আজিলৈ ব্লগটো ইমানেই। যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।